It's not a game, it's a rich thing. কি মেছেজ আহিলে অ' মাই গড বাজাজ ফাইনেন্সৰ পৰা মেছেজ আহি গ'ল মই লোনৰ কাৰণে এলিজিবল হৈ গ'ল চ' এতিয়া ৰখি থকাত নাই দেই ভাই লওক মই ডাইৰেক্ট মোবাইল লওঁগৈ চ' সোনকালে যাওঁ ব'লক ত' এতিয়া আহি পাইছিলোঁ ৰঙা ষ্টুডিঅ' পাতি আছিলে আমাৰ মৰমৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱস চ' তাৰ কিনাৰত আছে মোবাইল জন চ' মই মোবাইল লওঁ আজি সোমালোঁ 1 hour later. এতিয়া এই পাৰ্টি বুলি ললিপপে খাই দিওঁ আৰু ঘৰলৈও এটা নিওঁ তো ললিপপ খাওঁ মজা হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল আলোক ব্লগ মই আলোক গগৈ আপোনালোকৰ মাজত বহুত দেৰিকৈ মানে বহুত দিনৰ মূৰত আহিছোঁ মই মানে বহুত লকডাউন বহুত গ'লগৈ বহুত ভাবিলোঁ লকডাউনৰ পিছতে বনাম আৰু মোৰ মোবাইলটো বেয়া আছিলে মানে ভাগিলে মানে এইটো চক চাব দে হা এইটো এতিয়া নেদেখে আপোনালোকে এইটো চক এইফালে ভগা এইফালে ফ্লাছ লাইট জ্বলে লোকৰ ফ্লাছ লাইট বেক চাইডে জ্বলে মোৰ চাইডে জ্বলে এইটো ভগা এইফালে ভগা এইফালে চক তামাম বেণ্ড হৈ আছে মোবাইলটো তামাম বেণ্ড হৈ আছে চক সেইকাৰণে মই ভিডিঅ' বনাব পোৱা নাছিলোঁ এতিয়া নতুন মোবাইল ল'লোঁ অলপ আগত এইটো মোবাইল জনাব ল'লোঁ ৰেডমি Note 9 Pro Max 8GB RAM আৰু 128GB ROM তো আশা কৰোঁ এতিয়া মই ভিডিঅ' বনাম মানে যিটো ভিডিঅ' মোবাইলৰ লগত বনাম মোবাইলটো সাংঘাতিক ভাল আৰু আপোনালোকে আশা কৰক নহয় আৰু মানে মই আশা কৰোঁ যে আপোনালোকক ভাল ব্লগ বনাই দিব পাৰোঁ ডেইলি ব্লগ বনাম বুলি ভাবিছোঁ সদায় ভাবি থাকোঁ বাৰু একো নাই বুলি মই এইবাৰ ভালকৈ ভাবিছোঁ দৃঢ়তাৰে ব্লগ বনাম চ' এতিয়া মই এই মোবাইলটো আনবক্সিং কৰিম আৰু আপোনালোকে চাই থাকিব হা আনবক্সিং কৰিম মোবাইলটো কেনেকুৱা লাগিব ৰিভিউ দিম মই এতিয়া নহয় ৰিভিউ 7 ডেজৰ পিছত দিম ৰিভিউ মোবাইলটো চলাই কেনেকুৱা লাগিছে কিবা প্ৰচেছিং কেনেকুৱা কিমান ফাষ্ট ফিংগাৰপ্ৰিণ্ট লক আনলক কিমান ফাষ্ট হয় চ' সেইটোকে দিম এসপ্তাহৰ পিছত আপোনালোকে চাই থাকক এইটো ৰেডমি Note 9 Pro Max এইটো ব্লু কালাৰ 6GB 128GB ROM আহক ইয়াৰ আনবক্সিং কৰোঁ কালাৰটো ব্লু হা মোৰ ব্লু কালাৰ বেছি ভাল লাগে এইটো চাগে ইয়াত মোবাইলটো আছে চাগে বাদ বাকী এখন কি নাজানো এইটো বেক কেছ দিছে এটা বৰ হেভি নহয় অতিয়ে বুলিও এডাল লগত আছে এডাল চাৰ্জাৰ এডাল ডাটা কেবুল টাইপ চি ফাষ্ট চাৰ্জিঙৰ ডাটা কেবুল এডাল চাগে বৰ সোনকালে ফোনটো চাৰ্জ হ'ব এইডাল এইটো হয় ইনপুট 200 to 240 ভল্ট আউটপুট 5 ভল্ট চ' সোনকালে চাৰ্জ হ'ব এতিয়া মেইন মোবাইলটোলৈ যাওঁ হা ইয়াত প্ৰথমে আছে চিম ইনচাৰ্টটো আছে সেইটো মোবাইলটো কিতাপখন এইটো মোবাইলটো বেক চাইডটো কি গ্ল'চি ব্লু কালাৰ ইয়াত মাইক্ৰ' SD নেনো চিম দুটা নেনো চিম খাব আৰু লগতে মাইক্ৰ' SD মানে মেমৰি কাৰ্ডো ইউজ কৰিব পাৰিব ইয়াত চাৰিটা কেমেৰা 1 2 3 4 লগত ফ্লাছ কেমেৰা হ'ল 64 MP 64 মেইন কেমেৰা 64 মেগাপিক্সেল আৰু বাকীকেইটা সৰু আৰু কেইটা বাদ দিয়া আনফৰ্চুনেটলি মই কেমেৰাৰ কথা ইমান নাজানো কিন্তু এই ডিছপ্লেখন চাওক ডিছপ্লেখন হ'ল 6.67 ইঞ্চি বহুত ডাঙৰ চব ছেটিং কৰি লওঁ তাৰপৰা দেখাম 9 Pro Max মানে Note 5 আগৰটো আছিলে আৰু ভগা চিগাৰটো যেন সেইটো আছিলে চ' এতিয়া এইটো
চিম টিম মই একো এতিয়ালৈকে ভৰোৱা নাই চ' চিম ভৰাম তো পিছত মই ভালকৈ এবাৰ ৰিভিউ দিম আৰু ইয়াৰ প্ৰাইচটো চাওঁ মোবাইলৰ প্ৰাইচটো চাওঁ হা মানে মই ফাইনেন্সত ল'লোঁ বাজাজ ফাইনেন্সৰ তাৰ ডাউন পে'মেণ্ট দিলোঁ 7,450 টকা এইখন তাৰ লিষ্টখন ইয়াৰ দাম হ'ল মানে চব জি এছ টি মিলাই পিনে 19,000 টকা কিবা এটা ডিছকাউণ্ট আছিলে আৰু চ' মোক ডিছকাউণ্ট কৰি দিলে 19,000 টকা দিলে বাদ বাকী সেইটোৱে আলুক গগৈ বাজাজ ফাইনেন্সৰ পৰা ফাইনেন্স কৰা চ' মাহে মাহে কিবা দিব লাগিব ৰেডমি নোট 9 প্ৰ' মেক্স আচলতে মোৰ এই মোবাইলটোৰ প্ৰতি বহুত এটা ভাল ইমপ্ৰেশ্যন হ'ল চ' মই এইটো মোবাইল ল'লোঁ আৰু ৰেডমিটো ভালেই লাগে মোৰ আগতো ৰেডমি আছিলে কিন্তু এই কেমেৰাটো মোৰ বহুত পচন্দ নহয় মানে যিমানখিনি ওলাই থাকে ইয়াৰ কভাৰটো দিয়ে বুলি কভাৰটো দিলেও তাৰমানে সেই পচন্দটো ওলাই থাকে কিন্তু আৰু তাৰ কাৰণে বহুত ভয় লাগে য'ত কিবা স্কেটছ পৰে বা কিবা কিবি হৈ যায় তেনেকৈ মোৰ আগৰটো এনেকৈ কপালত থৈ বেয়া হৈ গ'ল মানে তাত দাগ বহিলে কভাৰটো লগায়ো তাৰ মানে সেই দাগটো স্পষ্টটো নপৰাকৈ মই বচাব নোৱাৰিলোঁ চ' একো নাই এইটো এতিয়া মই নতুনকৈ এটা ভাল কভাৰ এটা অৰ্ডাৰ দিব লাগিব যিটো বা মোৰ কেমেৰাটো বাচি থাকে অভাৰঅল মই যিমান দেখিছোঁ মোবাইলটো ভালেই বাদ বাকী মই টেকনিকেল চেনেল নহয় মই এইটো আৰু ফাৰ্ষ্ট টাইম এইটো আনবক্সিং ভিডিঅ' এটা মানে মোবাইলৰ ওপৰত আনবক্সিং ভিডিঅ' এটা মোবাইলৰ ওপৰত বনাইছোঁ মানে অলৰেডি আৰু মানে আনবক্সিং ভিডিঅ' আহিব মোৰ এটা মাইক আছে বয়া মাইক সেইটো আনবক্সিং ভিডিঅ' মানে আনবক্সিং কৰিলোঁ ভিডিঅ'টো পিছত আহি আছে আপলোড তাৰপৰা ট্ৰাইপড আছিলে গৰিলা ট্ৰাইপড আনবক্সিং ভিডিঅ' আছে মানে মই এতিয়ালৈকে দিয়া নাই চ' দিম তাৰপৰা আৰু মাউণ্ট আছে মাউণ্টৰ দিম চ' গৰিলা ট্ৰাইপডৰ লগত মানে গোটেইটো মানে ভ্লগিঙৰ এটা ছেটআপ হ'ব সেই ছেটআপটোৰ বিষয়ে আপোনালোকক ক'ম প্ৰথমতে মোবাইলৰ আনবক্সিংটো কৰি দিছোঁ মানে আশাত মানে ৰখি আছিলোঁ মই কেতিয়া মোবাইল কিনিম চ' মোবাইলটো আহি গ'লতো ত' এতিয়া ভিডিঅ' বনাম ধুনীয়াকৈ ভ্লগ আহিব ধুনীয়া চ' এতিয়া আৰু মোৰ ছেটআপটো মই দেখিব মোৰ ভ্লগিং ছেটআপ চ' মই এতিয়া ভ্লগিং ছেটআপটোতে বনাই আছোঁ মই হেৰি কৰিছোঁ বাৰু ভিডিঅ' শ্বুট কৰিছোঁ বোলো পিছত মই চব ভালকৈ দেখাম এফালৰ পৰা আৰু কিমান মানে সহায় হৈছে কিমান মানে ব্লগিং ছেটআপটোৰ পৰা কিমান সহায় হ'ব চ' আশা কৰোঁ পিছত মই চব জনাব আপোনালোকক চেষ্টা কৰিম আৰু মানে আপোনাক জনাই যাম মই যিমান যি পাৰোঁ আৰু মই এনেকৈ আৰু ভ্লগো আহিব মোৰ লগৰ লগত বা মোৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত বা প্ৰীতমৰ লগত কেতিয়াবা ক'ৰবালৈ ওলাই গ'লে বা হেৰি কৰিলে ভিডিঅ' বনাই ভ্লগ টাইপত দিম মই চ' সেইটোৱে আৰু আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব কিবা ভুল যদি হৈছে প্লিজ কমেণ্ট কৰিব আৰু সেই ভুলবোৰ মই শুধৰাবলৈ চেষ্টা কৰিম চ' বাই বাই টেক কেয়াৰ গুড নাইট অভাৰঅল মোবাইলটো ভালেই ভ্লগিঙৰ কাৰণে লাগে মোক ত' ভ্লগিঙৰ কাৰণে মোৰ যিখিনি ৰিকুৱাৰ্ড সেইখিনি ফুলফিল কৰিব বাদ বাকী মই ইমান টেকনিকেলৰ বিষয়ে ক'ব নোৱাৰিম মানে মই ইমান নলেজ নাই মোৰ সেইটোৱে বুলি আপোনালোকে যদি জানিবলৈ হ'লে আপোনালোকে চেনেল এটাত ভালকৈ চাই ল'ব পাৰিব চ' আশা কৰোঁ আপোনালোকক ভাল ভিডিঅ' দি যাব পাৰিম এই মোবাইলটোৰ দ্বাৰা চ' সেইটোৱে আৰু চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে আৰু এই ফোনটোৰ বিষয়ে মই আৰু অলপ বহলাই ক'ম মানে অলপ মই ইউজ কৰি লওঁ খুব আৰু 3-4 দিনৰ ভিতৰত ইউজ কৰি আপোনালোকক জনাম মই কেনেকুৱা হ'ল কেমেৰা কোৱালিটি ভিডিঅ' কোৱালিটি আৰু তাৰ ভইচ কোৱালিটি চব জনাই আছোঁ চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ এণ্ড ছাবস্ক্ৰাইব এণ্ড লাইক চ' বাই বাই টেক কেয়াৰ গুড নাইট বাই